নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে হিয়া ভৰা স্বাগতম জনাইছো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল লগতে ইউটিউব ভিউৱাৰসকল আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ সৈতে আলোচনা কৰিম ক্লাছ 6 ৰ পাঠ 12 ভূগোল খণ্ডৰ গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা নামৰ পাঠটি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক খণ্ড হিচাপত দিম এটো হ'ব তোমালোকৰ ভিডিঅ'টি প্ৰথম খণ্ডত মই কেৱল ইয়াত থকা এনেকুৱা ধৰণৰ উত্তৰসমূহ লিখিম যিবিলাক তোমালোকক বক্স কৰি দিয়া আছে এই উত্তৰসমূহ কৰি দিম ইয়াৰ পিছত তোমালোকক যি অনুশীলন আছে উত্তৰ লিখিবৰ কাৰণে এইকেইটা উত্তৰ কৰি দিম পুনতে মই এইকেইটা ইয়াত থকা কিতাপত আটাইকেইটা থকা তোমালোকে এনসাৰ কেইটা দি দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে এনেকুৱা ধৰণৰ আটাইকেইটা ক্ৰিয়াকলাপ উত্তৰ মই তোমালোকৰ সৈতে আলোচনা কৰিম তেন্তে বলা আৰম্ভ কৰো তোমালোকৰ পেজ নম্বৰ 104 ত এইকেইটা কোৱেশ্চন দিয়া আছে গ্ৰাহক মানে কি উত্তৰটো এনেকৈ লিখিবা যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকে আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো হ'ল গ্ৰাহক বা উপভোক্তা কেনেকৈ দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে এই যেটো কোৱেশ্চনৰ এনসাৰ মই অলপ দীঘলকৈ দিছো তোমালোকে কিতাপত পাঠ্যপুথিত তোমালোকৰ এইখিনিৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব কৰ্মী উদ্যমী আৰু দূৰদৃষ্টি সম্পন্ন উপভোক্তাহে দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে এই কথাখিনি উত্তৰ লিখিলেই হ'ব কিন্তু বুজিব যদি তোমালোকে লাগে বা তোমালোকৰ কোৱেশ্চনটো যদি 2 মাৰ্ক থাকে বা ওপৰত থাকে তেন্তে তোমালোকে এইখিনি উত্তৰ লিখিবা অৰ্থনৈতিক ব্যৱস্থাত উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে তাৰ পৰৱৰ্তী কোৱেশ্চনটো দিছে অৰ্থনৈতিক কাৰ্যকলাপসমূহ কেনেদৰে সমাধান হয় উত্তৰটো লিখিবা বিভিন্ন কাৰক বা উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ মাজেৰে সমগ্ৰ অৰ্থনৈতিক কাৰ্যাৱলী সাধন হয় তাৰ পিছৰ প্ৰশ্নটো দিছে উপভোক্তাৰ উপভোগৰ বাবে গৃহৰ প্ৰয়োজন উপভোক্তাৰ উপভোগৰ বাবে উৎপাদনৰ প্ৰয়োজন এতিয়া চোৱা যদি তোমালোকে উৎপাদন কৰা যিকোনো এটা বস্তু ক্ৰেতাই ইয়াক কি কৰিব ক্ৰেতাই এই বস্তুটো কিনি লৈ যাব হয়নে আৰু কিনি নি তেখেতে কি কৰিব উপভোগ কৰিব তাৰ পিছত তোমালোকৰ নেক্সট কোৱেশ্চন এইকেইটা কোৱেশ্চন 105 নম্বৰ পৃষ্ঠাত তোমালোকৰ 105 নম্বৰ পৃষ্ঠাত এটা ষ্টৰী দিয়া আছে সেই ষ্টৰীটো পঢ়ি লৈ এইকেইটা কোৱেশ্চন আনসাৰ কৰিব দিছে সো প্ৰথম প্ৰশ্নটো লৈ তোমালোকে লক্ষ্য কৰা ফাৰ্মাসিষ্টনে বুকডুঙক ঔষধ বিক্ৰী কৰোতে কি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল ইয়াৰ উত্তৰটো হ'ব এইটো উত্তৰ হ'ব ফাৰ্মাসিষ্টনে বুকডুঙক ঔষধ বিক্ৰী কৰোতে মিয়াদ উকলি যোৱা ঔষধৰ বটল দুটি দি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল ইয়াত মিয়াদ বুলি ক'লে আমি কি বুজো ভ্যালিডিটি ঠিক আছে কি বুজো ভ্যালিডিটি বা এক্সপায়াৰ ডেট তাৰ পিছৰ প্ৰশ্নটো হৈছে ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে ঔষধ খাই তেখেতৰ বেমাৰ ভাল হোৱা নাছিল আপোনালোকে উত্তৰটো এনেকৈ লিখিবা মিয়াদ উকলি যোৱা ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হোৱা নাই বৰঞ্চ বেমাৰ বেছিহে হৈছিল তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ আহিছো বুকডুঙহঁতৰ পৰিয়ালটো কিয় ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল উত্তৰটো তোমালোকে লিখিবা ফাৰ্মাসিষ্টজনে অসাধু কাৰ্য কৰাৰ বাবে গোটেই পৰিয়ালটো শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত হ'ব লগাত পৰিল তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে ফাৰ্মাসিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ কি উত্তৰটো তোমালোকে লিখিবা এটো হ'ব উত্তৰ ফাৰ্মাসিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ হ'ল গ্ৰাহকক প্ৰতাৰণা কৰা তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে বুকডুঙে ঔষধ কিনোতে কি ভুল কৰিছিল ঔষধ কিনোতে ৰচিদখন লোৱা নাছিল ৰচিদ যেটো মানি ৰিচিপ্ট বুলি কয় ৰচিদখন লোৱা নাছিল লগতে এক্সপায়াৰি ডেট ঔষধৰ কি
যেটো মিয়াদ থাকে এক্সপায়াৰি ডেট থাকে এক্সপায়াৰি ডেটটো চোৱা নাছিলে তোমালোকে উত্তৰটো এনেকৈ লিখিবা বুকডুঙে ঔষধ কিনোতে ৰচিদ লোৱা নাছিল লগতে ঔষধৰ উৎপাদনৰ তাৰিখ আৰু ভেলিডিটি ডেট চোৱা নাছিল বা এটো এক্সপায়াৰি ডেট চোৱা নাছিল বুলি ক'লেও হ'ব তোমালোকৰ পেজ নাম্বাৰ 104 ত এইকেইটা কোৱেশ্চন দিয়া আছে গ্ৰাহক মানে কি উত্তৰটো এনেকৈ লিখিবা যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকে আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো হ'ল গ্ৰাহক বা উপভোক্তা কেনেকৈ দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে এই যেটো কোৱেশ্চনৰ এনসাৰ মই অলপ দীঘলকৈ দিছো তোমালোকে কিতাপত পাঠ্যপুথিত তোমালোকৰ এইখিনিৰ পৰা ইয়ালৈকে লিখিলে হৈ যাব কৰ্মী উদ্যমী আৰু দূৰদৃষ্টি সম্পন্ন উপভোক্তাহে দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে এই কথাখিনি উত্তৰ লিখিলেই হ'ব কিন্তু বুজিব যদি তোমালোকে লাগে বা তোমালোকৰ কোৱেশ্চনটো যদি 2 মাৰ্ক থাকে বা ওপৰত থাকে তেন্তে তোমালোকে এইখিনি উত্তৰ লিখিবা অৰ্থনৈতিক ব্যৱস্থাত উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে তাৰ পৰৱৰ্তী কোৱেশ্চনটো দিছে অৰ্থনৈতিক কাৰ্যকলাপসমূহ কেনেদৰে সমাধান হয় উত্তৰটো লিখিবা বিভিন্ন কাৰক বা উপাদানসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ মাজেৰে সমগ্ৰ অৰ্থনৈতিক কাৰ্যাৱলী সাধন হয় তাৰ পিছৰ প্ৰশ্নটো দিছে উপভোক্তাৰ উপভোগৰ বাবে গৃহৰ প্ৰয়োজন উপভোক্তাৰ উপভোগৰ বাবে উৎপাদনৰ প্ৰয়োজন এতিয়া চোৱা যদি তোমালোকে উৎপাদন কৰা যিকোনো এটা বস্তু ক্ৰেতাই ইয়াক কি কৰিব ক্ৰেতাই এই বস্তুটো কিনি লৈ যাব হয়নে আৰু কিনি নি তেখেতে কি কৰিব উপভোগ কৰিব তাৰ পিছত তোমালোকৰ নেক্সট কোৱেশ্চন এইকেইটা কোৱেশ্চন 105 নম্বৰ পৃষ্ঠাত তোমালোকৰ 105 নম্বৰ পৃষ্ঠাত এটা ষ্টৰী দিয়া আছে সেই ষ্টৰীটো পঢ়ি লৈ এইকেইটা কোৱেশ্চনৰ আনসাৰ কৰিব দিছে সো প্ৰথম প্ৰশ্নটো লৈ তোমালোকে লক্ষ্য কৰা ফাৰ্মাসিষ্টনে বুকডুঙক ঔষধ বিক্ৰী কৰোতে কি বতাৰণাৰ আশ্ৰয় লৈছিল ইয়াৰ উত্তৰটো হ'ব এইটো উত্তৰ হ'ব ফাৰ্মাসিষ্টনে বুকডুঙক ঔষধ বিক্ৰী কৰোতে মিয়াদ উকলি যোৱা ঔষধৰ বটল দুটি দি পতৰণৰ আশ্ৰয় লৈছিল ইয়াত মিয়াদ বুলি ক'লে আমি কি বুজো ভ্যালিডিটি ঠিক আছে কি বুজো ভ্যালিডিটি বা এক্সপায়াৰ ডেট তাৰ পিছৰ প্ৰশ্নটো হৈছে ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে ঔষধ খাই তেখেতৰ বেমাৰ ভাল হোৱা নাছিল আপোনালোকে উত্তৰটো এনেকৈ লিখিবা মিয়াদ উকলি যোৱা ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হোৱা নাই বৰঞ্চ বেমাৰ বেছিহে হৈছিল তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ আহিছো বুকডুঙহঁতৰ পৰিয়ালটো কিয় ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল উত্তৰটো তোমালোকে লিখিবা ফাৰ্মাসিষ্টজনে অসাধু কাৰ্য কৰাৰ বাবে গোটেই পৰিয়ালটো শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত হ'ব লগাত পৰিল তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে ফাৰ্মাসিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ কি উত্তৰটো তোমালোকে লিখিবা এটো হ'ব উত্তৰ ফাৰ্মাসিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ হ'ল গ্ৰাহকক প্ৰতাৰণা কৰা তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে বুকডুঙে ঔষধ কিনোতে কি ভুল কৰিছিল ঔষধ কিনোতে ৰচিদখন লোৱা নাছিল ৰচিদ যেটো মানি ৰিচিপ্ট বুলি কয় ৰচিদখন লোৱা নাছিল লগতে এক্সপায়াৰি ডেট ঔষধৰ কি যেটো মিয়াদ থাকে এক্সপায়াৰি ডেট থাকে এক্সপায়াৰি ডেটটো চোৱা নাছিল তোমালোকে উত্তৰটো এনেকৈ লিখিবা বুকডুঙে ঔষধ কিনোতে ৰচিদ লোৱা নাছিল লগতে ঔষধৰ উৎপাদনৰ তাৰিখ আৰু ভ্যালিডিটি ডেট চোৱা নাছিল বা এটো এক্সপায়াৰি ডেট চোৱা নাছিল বুলি ক'লেও হ'ব যেহেতু আমি এই গোটেইকেইটা কোৱেশ্চনৰ উত্তৰ কৰিলো এতিয়া আমি তলফালে যদি চোৱা ইয়াত এটা ক্ৰিয়াকলাপ দিছে গ্ৰাহকসকল আৰু কি কি কাৰণে প্ৰতাৰিত হ'ব পাৰে
শিক্ষকৰ সহায় লৈ দলত আলোচনা কৰা আৰু ওপৰত দিয়াখিনিৰ লগত সংযোগ কৰা ইয়াত যে দিয়া আছে এইকেইটা কাৰণত তোমালোকে কি কৰিব পাৰে দোকানীয়ে কি কৰিব পাৰে তোমালোকক প্ৰতাৰণা কৰিব পাৰে ঠিক আছে বা তোমালোকে যদি বস্তু কিনিব যোৱা তোমালোক কি হ'বা গ্ৰাহক হ'বা এইকাৰণে ইয়াত দিয়া আছে কি কাৰণত তোমালোক প্ৰতাৰণা কৰিব পাৰে বস্তু ওজন সঠিকভাৱে নকৰা যদি কোনো এটা বস্তু কিনিছা তুমি ধৰ 1 কেজি কিনিছা তোমাক কমাই দিব পাৰে ঠিক তেনেকৈ ভেজাল বস্তু বিক্ৰী কৰা ডুপ্লিকেট বস্তু যেনেবা একে ধৰণৰ সৰিয়হ তেল কিছুমান থাকে ডুপ্লিকেট কিছুমান অৰিজিনাল তোমালোকে হেতু নিৰ্বাচন কৰিব জানিব লাগিব তাৰপিছত আছে বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা এটু তোমালোকে লিখিব পাৰা ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ৰচিদ মানে কি জানানে বস্তু এটা কিনিলে তোমালোকক এখন ধুনীয়াকৈ কি দিব মানি ৰিচিপ্ট দিব ধৰা হল তুমি দালি কিনিলা দালি 210 টকা ললে চেনি কিনিলা 40 টকা ললে এনেকৈ ধৰণৰ তোমালোকক প্ৰত্যেক দোকানীয়ে কি দিব লাগে এখন ৰচিদ দিব লাগে সেই ৰচিদখন তোমালোকে লবা সো এইখিনিয়ে তোমালোকে এইখিনি পুৰা বনাই লিখিবা এইটো একদম সহজ হয় এইকেইটা পইণ্ট লিখিলে হ'ল তোমালোকে এটা কাম কৰিবা তোমালোকৰ পেজ নম্বৰ 108 যি জানি ল আহা এই কথাখিনি তোমালোকে অলপ পঢ়িবা মানে এক মাৰ্ক ক'ত থাকে খোৱা তেল আটা ময়দা ডালিয়া ঘি মাখন বিভিন্ন মছলা আদিৰ ক্ষেত্ৰত কি এক মাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় এইটো চিহ্নক এক মাৰ্ক বুলি কোৱা হয় এইটো কোৱা হয় ISI এইটো ক'ত থাকে ৰোড প্ৰেছাৰ কুকাৰ ষ্টিলৰ বাচন বৈদ্যুতিক সামগ্ৰীবিলাকত কি থাকে ISI মাৰ্ক থাকে ঠিক তেনেকৈ হলমাৰ্ক সোণ ৰূপ আদি কিনিলে কি থাকে হলমাৰ্ক থাকে হলমাৰ্ক থকা বস্তু কিনিব লাগে ঠিক তেনেকৈ ISI মাৰ্ক থকা বস্তু কিনিব লাগে FPO মাৰ্ক এটো হল FPO মাৰ্ক এটো ক'ত থাকে জাম জেলি আচাৰ চৰবত আদিৰ ক্ষেত্ৰত FPO চিহ্ন থকাটো বাধ্যতামূলক এইবোৰ চিহ্ন চাই তোমালোকে বস্তুবোৰ কিনিবা